নমস্কাৰ ষ্টুডিঅ'ত মই মিতালী আৰু এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো এক বিগ ব্ৰেকিং নিউজ। শুৱালকুছিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন লোকৰ। নিহত লোকজন মুকলমৰ গোবিন্দ তালুকদাৰ বুলি জানিব পৰা গৈছে আৰু আহতৰ লোকজন শুৱালকুছি বৈকুণ্ঠপুৰৰ নিবাসী অমৃত কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুয়োজন ব্যক্তি তীব্ৰ বেগেৰে স্কুটিৰে গৈ থকা অৱস্থাত বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো আৰু শুৱালকুছিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শুৱালকুছিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক, গুৰুতৰভাৱে আহত হৈছে আন এজন লোকৰ। নিহত লোকজন মুকলমৰ গোবিন্দ তালুকদাৰ বুলি জানিব পৰা গৈছে আৰু আহত লোকজন শুৱালকুছি বৈকুণ্ঠপুৰৰ নিবাসী অমৃত কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুয়োজন ব্যক্তিয়ে তীব্ৰ বেগেৰে স্কুটিৰে গৈ থকা অৱস্থাত বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাইজে ততাতৈয়াকৈ শুৱালকুছি মেডিকেলত আনে যদিও চিকিৎসকে গোবিন্দ তালুকদাৰক মৃত বুলি ঘোষণা কৰে আৰু আহত লোকজন শুৱালকুছি বৈকুণ্ঠপুৰৰ নিবাসী অমৃত কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুয়োজন ব্যক্তিয়ে তীব্ৰ বেগেৰে স্কুটিৰে গৈ থকা অৱস্থাত বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাইজে ততাতৈয়াকৈ শুৱালকুছি মেডিকেলত আনে যদিও চিকিৎসকে গোবিন্দ তালুকদাৰক মৃত বুলি ঘোষণা কৰে আৰু অমৃত কলিতাক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।